আটাইতকৈ ধুনীয়া মানে ভাল লগা 10টা জলপ্ৰপাত মানে ঝাৰণা হয় মানে ৱাটাৰফলছ ঠিক আছে চ' পৃথিৱীৰ আটাইতকৈ ধুনীয়া বুলি কোৱা হয় মানে এইকেইটা জলপ্ৰপাত 10টা চ' কোনকেইটানো সেইকেইটা জলপ্ৰপাত যে পৃথিৱীৰ আটাইতকৈ ধুনীয়া জলপ্ৰপাত তো জানিবলৈ ভিডিঅ'টো গাইজ শেষলৈ চাই থাকিব চ' গাইজ উইথাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এটা চাই লওঁ আমি সকলোবোৰ চ' বলক এটা চাই লওঁ পৃথিৱীৰ 10টা আটাইতকৈ ধুনীয়া জলপ্ৰপাত মানে ৱাটাৰফলছ 10 world's most beautiful waterfalls মানে 10টা পৃথিৱীৰ আটাইতকৈ ধুনীয়া ৱাটাৰফলছ বা ঝাৰণা বা যি নহওক মানে কি জলপ্ৰপাত চ' নাম্বাৰ 1ত আহিলে এইটো আৰু এইটো হ'ল আপোনাৰ এঞ্জেল ফলছ বুলি কোৱা হয় এঞ্জেল ফলছ এইটো আছে আপোনাৰ মেইনলি আছে আপোনাৰ ভেনিজুৱেলাত দেখি আছে আপুনি স্ক্ৰীণত এইটো হ'ল আপোনাৰ ভেনিজুৱেলাত আছে মানে এইটো নামটো হ'ল এঞ্জেল ফলছ আৰু এইটো আপোনাৰ 3212 ফুটৰ পৰা ওপৰৰ পৰা পানী পৰি থাকে মানে দেখিছে আপুনি কিমান ওপৰৰ পৰা 3212 ফুট ওপৰৰ পৰা পানী পৰে আৰু দেখিবলৈ খুবেই ধুনীয়া এইটো এটা ঠিক আছে নামটো হ'ল এঞ্জেল ফলছ আৰু এইটো আছে আপোনাৰ ভেনিজুৱেলাত চ' নেক্সট আহিলে আপোনাৰ এইটো আছে আপোনাৰ ভিক্টৰিয়া ফলছ বুলি কোৱা হয় ভিক্টৰিয়া ফলছ আৰু ইয়াক ডাব কৰা হয় আপোনাক স্মক ডেথ থাণ্ডাৰ্ছ বুলি ডাব কৰা হয় মানে স্মক ডেথ থাণ্ডাৰ্ছ এনে ভিক্টৰিয়া ফলছ বুলি সকলোৱে জানে যিয়ে নহওক আৰু এইটো আছে আপোনাৰ জিম্বাবৱে বৰ্ডাৰত জিম্বাবৱে তাৰপিছত আছে আপোনাৰ এইটো এ চিম্বল অফ নেচাৰেল ৱণ্ডাৰ এণ্ড পাৱাৰ নিয়াগাৰা ফলছ ইজ লোকেটেড অন দ্য বৰ্ডাৰ বিটুইন কানাডা এণ্ড US এইটো অকণমান পিকচাৰখন বাৰু থুৱলি এনেকুৱা দেখি আছে বাৰু ভালকৈ চিনি পোৱা নাই তথাপি এইটো হ'ল আপোনাৰ কি বুলি কয় নিয়াগাৰা ফলছ বুলি কোৱা হয় নাইজাৰা ফলছ বা নিয়াগাৰা ফলছ আৰু এইটো আছে আপোনাৰ মেইনলি আপোনাৰ এইটো ক'ত আছে বিটুইন কানাডা এণ্ড US মানে কানাডা আৰু মানে আমেৰিকাৰ বৰ্ডাৰৰ মাজত অৱস্থিত মোটামুটি আৰু চ' যিয়ে নহওক এইটো হ'ল আপোনাৰ নাইজাৰা ফলছ দেখি আছে অলপ ঠিক আছে চ' তাৰপিছত আহিলে আপোনাৰ এইটো সকলোবোৰ দেখিবলৈ খুব ধুনীয়া বহুত ওপৰৰ পৰা পানী পৰি আছে এইটো তেনেকৈ অলছ দেখিছে ইমান ওপৰৰ পৰা ধুনীয়াকৈ পাহাৰৰ মাজেদি পানী পৰি আছে বৈ আছে মানে এইটো নাম হ'ল আপোনাৰ য়াছেমিটি ফলছ য়ছ মাইট ফল আৰু এইটো আছে আপোনাৰ ইন দ্য US দ্য টলেষ্ট ৱাটাৰফল ইন নৰ্থ আমেৰিকা চ' মানে উত্তৰ আমেৰিকাত থকা এইটো আটাইতকৈ কি বুলি কয় ওখ ৱাটাৰফল বুলি কোৱা হয় ৱাটাৰফল মানে জলপ্ৰপাত আটাইতকৈ ওখ বুলি কোৱা হয় মানে বহুত ওখৰ পৰা পানী পৰে যিহেতু চ' আৰু লিখা আছে ডিটেইলছ ইট ইজ এ পপুলাৰ ডেষ্টিনেশ্যন ফৰ হাইকিং কৰাৰ কাৰণে এইটো এখন জনপ্ৰিয় জেগা মানে পপুলাৰ ডেষ্টিনেশ্যন ফৰ হাইকিং এণ্ড কেম্পিং ঠিক আছে কেম্পিং আৰু হাইকিং কৰাৰ কাৰণে এইটো এটা পপুলাৰ জনপ্ৰিয় মানে জেগা এইটো এটা ঠিক আছে যে নহওক এইটো হ'ল আপোনাৰ এখন উত্তৰ আমেৰিকাত থকা এইটো এটা আপোনাৰ জনপ্ৰিয় বিউটিফুল ধুনীয়া আৰু মানে এইটো বহুত ওখ কি কয় ৱাটাৰফলছ উত্তৰ আমেৰিকাত আছিলে এইটো যি নহওক এইটো হ'লে আপোনাৰ গোল্ডফছ ৱাটাৰফলছ ইজ লোকেটেড ইন দ্য গল্ডেন চাৰ্কেল ঠিক আছে গল্ডেন চাৰ্কেলৰ অৱস্থিত এইটো হ'ল আপোনাৰ নামটো হ'ল আপোনাৰ এইটো ৱাটাৰফল কি নাম কয় গোল্ডফছ ৱাটাৰফল গোল্ডফছ নাম বাপৰে যিয়ে নহওক পপুলাৰ টুৰিষ্ট ৰোড ইজ আইচলেণ্ড পপুলাৰ টুৰিষ্ট ৰোড ইন আইচলেণ্ড মানে আইচলেণ্ডৰ এইটো এটা জনপ্ৰিয় মানে কি টুৰিষ্টৰ জেগা আৰু যিয়ে নহওক এইটোৰ নাম হ'ল গোল্ডফ্লু ঠিক আছে এইবোৰ দেখিবলৈ ধুনীয়া দেখিয়ে আছে চ' নেক্সট আহিলে আপোনাৰ চেলজালাণ্ডোছ
Seldalandos waterfall is located on the south coast of Iceland. Icelandৰ আপোনাৰ সাউথ কষ্টত অৱস্থিত এইটো আপোনাৰ চেলডালান্দ অন্যতম এটা আপোনাৰ কি খুব দেখিবলৈ ধুনীয়া এইটো এটা আপোনাৰ জনপ্ৰিয় ৱাটাৰফলছ বুলি কোৱা হয় এইটো এটা ইয়াত লিখা আছে ওৱান অফ দ্য মষ্ট পপুলাৰ ৱাটাৰফলছ ইন আইচলেণ্ড আইচলেণ্ডৰ এটা খুব জনপ্ৰিয় আইচলেণ্ড আৰু ঠিক আছে চ' যিয়ে নহওক নামটো হ'ল আপোনাৰ চেলজালান্দ ফছ তাৰপিছত আহিলে আপোনাৰ এইটো কি ইগুৱাজু ফলছ য়েছ চ' যিয়ে নহওক গাইছ প্ৰনাউন্সিয়েশ্যন অলপ ইফাল সিফাল হ'লে ফুলটো শুধৰাই দিব বুলি আশা কৰিলোঁ নামটো হ'ল ইগুৱাজু ফলছ ইজ লোকেটেড অন দ্য বৰ্ডাৰ অফ আৰ্জেণ্টিনা এণ্ড ব্ৰাজিল মানে আৰ্জেণ্টিনা আৰু ব্ৰাজিলৰ মাজত অৱস্থিত এইটো হ'ল আপোনাৰ ইগুৱাজু ফলছ এইটোৱে হ'ল ইগুৱাজু ফলছ দেখিছে কিমান ধুনীয়া লাগি আছে মানে পানীত পৰি আছে পানীৰ ওপৰৰ পৰা পানী পৰি আছে এইটো এটা মানে বিশ্বৰ অন্যতম এটা ধুনীয়া ৱাটাৰফলৰ ভিতৰত এটা ধুনীয়া ৱাটাৰফল বুলি কয় টপ 10ৰ ভিতৰত ই এটা অন্যতম ইগুৱাজু ফলছ আৰু এইটো আছে আপোনাৰ আৰ্জেণ্টিনা এণ্ড ব্ৰাজিলৰ মাজত চ' তাৰপিছত আহিলে আপোনাৰ এইটো জক ফলছ জক ফলছ আৰু এইটো আছে আপোনাৰ কৰ্ণাটক আমাৰ ভাৰতত আছে মানে টেনশ্যন নাই ধুনীয়া বাপৰে বাপ এটা আহিলে আপোনাৰ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ৱাটাৰৰ ভিতৰত এটা আহিলে আপোনাৰ জক ফলছ আৰু এইটো আছে কৰ্ণাটক ঠিক আছে চ' যিসকল ভাৰতৰ চ' এইটো ভালকৈ নোট কৰি ল'ব মনত ৰাখি ল'ব এইটো নামটো হ'ল জক ফলছ কৰ্ণাটকত আছে চাব যাব পাৰিব টেনশ্যন নাই চ' যিয়ে নহওক এইটো আছে ইজ ওৱান অফ দ্য টলেষ্ট ৱাটাৰফলছ ইন ইণ্ডিয়া মানে ভাৰতৰ আটাইতকৈ ওখ ৱাটাৰফলছ এইটো আপোনাৰ জক ফলছ ঠিক আছে আৰু ইয়াৰ টোটেল ওপৰৰ পৰা পৰে মানে দীঘলটো হ'ল আপোনাৰ 830 ফুট 830 ফুট মানে 830 ফুট ভাই 830 ফুট মানে 830 ফুট ঠিক আছে নামটো হ'ল জক ফলছ আৰু এইটো আছে আপোনাৰ কৰ্ণাটকত চাব যাব টেনশ্যন নাই এইটো হ'ল দেখিছে পিকচাৰত জক ফলছ তাৰপিছত আহিলে আপোনাৰ টুকেট ইজ দ্য ৰিম'ট ফিজৰ অফ ফ্ল'ৰলেণ্ড নেশ্যনেল পাৰ্ক ঠিক আছে অথবা ইন দ্য নিউজিলেণ্ড এইটো আছে আপোনাৰ নিউজিলেণ্ড এণ্ড দ্য লাষ্ট ওৱান গাইজ এইটো হ'ল আপোনাৰ লাষ্ট অন্তিমটো মানে নম্বৰ 10 চ' এইটো হ'ল আপোনাৰ টেটিয়ান ফলছ ইজ লোকেটেড অন দ্য বৰ্ডাৰ বিটুইন ভিয়েটনাম এণ্ড চাইনা এইটো হ'ল আপোনাৰ এই ৱাটাৰফলটো আছে আপোনাৰ ভিয়েটনাম আৰু চাইনাৰ মাজত অৱস্থিত মানে ঠিক আছে ভিয়েটনাম আৰু চাইনাৰ মাজত আছে এই ৱাটাৰফলটো আৰু নামটো হ'ল আপোনাৰ টেটিয়ান ৱাটাৰফলছ ঠিক আছে চ' যিয়ে নহওক গাইজ এইকেইটাই মানে এই 10টা আছিল আপোনাৰ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ৱাটাৰফলছ বুলি কোৱা হয় পৃথিৱীৰ 10টা আটাইতকৈ ধুনীয়া ৱাটাৰফলছ মানে most beautiful waterfalls in the world top 10 most beautiful waterfalls in the world ঠিক আছে গাইজ চ' যিয়ে নহওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক চাইক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে চেনেলটোকো ছাবস্ক্ৰাইব কৰি ৰাখিব প্লাছ মানে ঠিক আছে চ' গাইজ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ চ' আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম চ' টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'